আমাৰ মাজত বহুত সংঘাত হ'ল, ঘৰ জ্বলাজ্বলি হ'ল, মাৰামাৰি হ'ল। সেইবিলাক সময়ত হাগ্ৰামা মহিলাৰে ইচ্ছা কৰিলে শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিৰাপত্তা দিবৰ কাৰণে বহুত কাম কৰিব পাৰিলেহেঁতেন, কিন্তু হাগ্ৰামা মহিলাৰে একো নকৰিলে। হাগ্ৰামা মহিলাৰে না বড়োৰ কাৰণে কিবা কৰিলে, না গুৰ্খাৰ কাৰণে কিবা কৰিলে, না ৰাজবংশীৰ কাৰণে কিবা কৰিলে, না ৰাভাৰ কাৰণে কৰিলে, না বঙালীৰ কাৰণে কৰিলে, না মুছলমানৰ কাৰণে কৰিলে। কোনো জনগোষ্ঠীৰ কাৰণে, জাতিৰ কাৰণে হাগ্ৰামা মহিলাৰে একো কৰা নাই। হাগ্ৰামা মহিলাৰে যদি কিবা কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, দাবী ধমকি দিছে, দাদাগিৰি কৰিছে, ইয়াৰ বাহিৰে একো কৰা নাই 17 বছৰত। কিন্তু আমি স্পষ্ট কৰি দিছো, হাগ্ৰামা মহিলাৰে কৈ আছে বিটিআৰত একো নাই, বিটিআৰত একো নাই। আমি স্পষ্ট ভাষাৰে কৈছো, বিটিআৰত এটাই নাথাকিব, এইটো হ'ল হাগ্ৰামা মহিলাটি দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু দমন নীতি, দাদাগিৰি নাথাকিব বিটিআৰত, বাকী চব থাকিব। আমি সব জনগোষ্ঠীৰে সমমৰ্যাদা, সম উন্নয়ন বিচাৰিছো। সকলো জনগোষ্ঠী যাতে ভূমিৰ অধিকাৰ পায়, মাটিৰ অধিকাৰ পায়, মাটিৰ পাট্টা পায়, ৰাজনীতিৰ অধিকাৰ পায়, সামাজিক অধিকাৰ পায়, শিক্ষা দীক্ষা পায়, চাকৰি বাকৰিৰ অধিকাৰ পায়, এইবিলাক কৰিবলৈ UPPL আমি আহিছো। যোৱা 17 বছৰত আমাৰ এই অঞ্চলৰ ইমান গৰীব মানুহবিলাকক হাগ্ৰামা মহিলাৰে ঠগাই খালে। ইমান টকা আহিছিলে জব কাৰ্ডৰ কাৰণে, সেই জব কাৰ্ডৰ পইচা খাই দিলে, ৰেচন কাৰ্ডৰ পইচা খাই দিলে, ঘৰ বনোৱাৰ পইচা খাই দিলে, ৰাস্তা দলঙৰ বনোৱাৰ পইচা খাই দিলে, আমাৰ আইতাসকলৰ বৃদ্ধ পেঞ্চনৰ পইচা খাই দিলে, অংগনবাড়ীৰ পইচা খালে, ৰেচন গাড়ী যে আমাৰ কণ্ট্ৰল দোকানত আহে ইহঁতৰ কমিশ্যনটো 100 কোটি খাই দিলে। 1500 কোটি টকাৰ খুটা কম্বল দিয়াৰ নামত হাগ্ৰামা মহিলাৰে 1500 কোটি টকা খাই দিলে। আৰু আপোনালোকে দেখিছে আজি কোকৰাঝাৰ আধা হাগ্ৰামা মহিলাৰে কিনি পেলাইছে। যিখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আহিছে কোকৰাঝাৰৰ ক'তো বাহিৰ হ'বলৈ দিয়া নাই। নিজৰ ঘৰৰ ওচৰত 2-3 কিলোমিটাৰতে ইউনিভাৰ্চিটি, কলেজ, CIT সব কুছ মেডিকেল কলেজ বনাই লৈছে হাগ্ৰামা, আৰু কাকো একো দিয়া নাই। এইটো হ'ল হাগ্ৰামা। নিজৰ ঘৰৰ ওচৰত ৰিক্সা চলাই খাই আছে, ঠেলা চলাই খাই আছে, হাজিৰা কৰি খাই আছে। সেই মানুহবিলাকৰ কাৰণে হাগ্ৰামা মহিলাৰে একো কৰা নাই। নিজে গৌৰৱ হোটেল বনাইছে, MRM হস্পিটেল বনাইছে, কি বনাইছে, সব নিজৰ কাৰণে বনাইছে, ৰাইজৰ কাৰণে একো দিয়া নাই। এইটো হাগ্ৰামা মহিলাৰে ৰাইজৰ যদি কিবা দিছে, এইটো ঠগ প্ৰবঞ্চনা দিছে, ভ্ৰষ্টাচাৰ দিছে, ৰাইজক ঠগাইছে, ইয়াৰ বাহিৰে একো কৰা নাই। এইকাৰণে আমাৰ হাতত সময় আহিছে, শান্তি প্ৰতিষ্ঠা হ'ল, সুন্দৰ বিটিআৰ কৰিব লাগিব, য'ত সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি শান্তি সম্প্ৰীতিৰে থাকিব পাৰে, তেনেকুৱা এটা সমাজ গঢ়িব লাগিব। সেইকাৰণে শ্ৰদ্ধা ৰাইজ এইবাৰ ওলাই হওক। এইবাৰ UPPLক চৰকাৰ গঠন কৰাত কোনো ৰাখিব নোৱাৰে, ইয়াত কোনো চৰকাৰ গঠন কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় দল হওক, আঞ্চলিক দলে হওক বা দাদাগিৰি BPF হওক, কোনো চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ চৰকাৰ গঠন কৰিব একমাত্ৰ UPPL চৰকাৰ গঠন কৰিব, আৰু বেলেগে কোনো ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে। সেইকাৰণে আজি যিবিলাক ঠগাইছে, মাটিৰ পাট্টা নেদে UPPL চৰকাৰ আহিলে 6 মাহৰ ভিতৰত মাটিৰ সমস্যা সমাধান কৰিম। যিদিনা চাকৰিৰ ইণ্টাৰভিউ হ'ব, সিদিনাই ৰিজাল্ট ওলাব, সিদিনাই চাকৰি পাব। ইয়াত ঘুষ খাচৰ একো কাম নাথাকিব। যিদিনা চাকৰি ইণ্টাৰভিউ হ'ব, সিদিনা এপইণ্টমেণ্ট পাব আমাৰ মানুহবিলাকে। স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব, আমাৰ গাঁৱৰ মন্দিৰ, মছজিদ, থানচালি চব আমি বনাই দিয়া হ'ব, ৰাস্তা ঘাট দলং ঠিক কৰি দিয়া হ'ব, আৰু যিখিনি আমাৰ মাজত ভুল বুজাবুজি হৈছে এইখিনি ঠিক কৰি এটা সুস্থ সমাজ গঢ়িব লাগিব। সেইকাৰণে আজি এই সময়ত জাতি জনগোষ্ঠী চবে ওলাই আহিছে, আৰু এতিয়া 40টা সমষ্টিৰ ভিতৰত 30টাতকৈ অধিক আসন লৈ পেলাই UPPL চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আৰু যোৱাবাৰ আমাৰ জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম দতমা সমষ্টিত যিখিনি ভোট লৈ জিকিছিল, এইবাৰ সকলোতকৈ বেছি ভোট লৈ জিকিবলৈ গৈ আছে। আৰু BTR চৰকাৰত এজন শক্তিশালী তাতে এটা ভোট লৈ পেলাই এই ৰাইজক সেৱা কৰিবলৈ গৈ আছে। সেইকাৰণে আপোনালোকে ভুল নকৰিব। BPFৰ যিজন কেণ্ডিডেট দিছে সেইজন কাম কৰিব পৰা মানুহ নহয়। সেইজন কেণ্ডিডেট তেখেতৰ ব্যক্তিগত মই আক্ৰমণ কৰিব বিচৰা নাই। আপোনালোকে জানে তাৰ কেৰেক্টাৰ কেনেকুৱা, তাৰ চিন্তাধাৰা কেনেকুৱা, আপোনালোকে চব জানে। সেইকাৰণে সেই কেণ্ডিডেটক জিকাব নোৱাৰে। বাকী কেণ্ডিডেটটো ইয়াতে কাউণ্টিঙতে নাহিব, হিচাপতে নাহিব বাকী কেণ্ডিডেট। এইকাৰণে ভোট নষ্ট নকৰি জ্যোতিৰিন্দ্ৰ ব্ৰহ্মক আমাৰ ট্ৰেক্টৰৰ ছবিত ভোট দি 10 তাৰিখে বিপুল ভোটত জয়যুক্ত কৰিব লাগে। আৰু দতমা অঞ্চলৰ বড়ো মাইনৰিটি, অসমীয়া, বঙালী যিমান জনগোষ্ঠী আছে, বৰ্মন কছাৰী, নাথ যোগী, ৰাজবংশী সকলোৰে উন্নয়ন আনিব লাগে, সেইটোকে মই আহ্বান কৰিছোঁ। আৰু আজি আমাৰ ইস্তাহাৰ আমি ঘোষণা কৰিলোঁ,
অহাকালি আপোনালোকে পেপাৰ মিডিয়াত দেখিবলৈ পাব এই বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আগুৱাই নিয়াৰ কাৰণে আমি যিবিলাক আঁচনি লৈছে সেই আঁচনিবিলাক আপোনালোকে অহাকালি দেখিবলৈ পাব। বিপিএফে 17 বছৰ শাসন কৰিলে, ইয়াত ৰাইজক একো দিব নোৱাৰিলে। তেখেতসকলে ইস্তাহাৰত যি কথা লিখিছে এটাও প্ৰমাণ নকৰিলে, এটাও কাম নকৰিলে, আৰু মিছলীয়া হিচাপে বিপিএফ প্ৰমাণ হ'ল। এইকাৰণে ইউপিপিএলৰ যিটো ইস্তাহাৰ আমি এইটো ৰিচাৰ্চ কৰি ষ্টাডি কৰি এই ইস্তাহাৰটো তৈয়াৰ কৰিছোঁ, আৰু 5 বছৰত এই ইস্তাহাৰত লিখা প্ৰত্যেকটো যিটো স্কিম আছে, প্ৰজেক্ট আছে, এইটো ইমপ্লিমেণ্ট কৰি 5 বছৰৰ ভিতৰত বিটিআৰ অঞ্চলৰ ৰাইজক আমি সুন্দৰ শোষণমুক্ত শান্তি সম্প্ৰীতি নিৰাপত্তাৰ এটা বিটিআৰ আমি ৰাইজক গোটাই দিম 5 বছৰৰ পিছত। সেইখিনি কাম কৰিবলৈ আহিছোঁ ৰাইজ। মই দীঘলীয়া বক্তব্য নাৰাখোঁ। মই কোনো লিডাৰ হিচাপে অহা নাই। হয়, মই যোৱা 20 বছৰ ছাত্ৰ সংগঠনত আছিলোঁ, আৰু আজি মোৰ ছেকেণ্ড ইনিংছ, দ্বিতীয় যিটো মোৰ কাম ওলাইছে এইটো হ'ল সমাজ সেৱা কৰা কাম। গতিকে মই আপোনালোকৰ কোনোবা দাদা ভাই হৈ পেলাই, কাৰোবাৰ ঘৰৰ সন্তানৰ নিচিনা হৈ পেলাই আজি আপোনালোকৰ ওচৰত আহিছোঁ। পৰিৱৰ্তন আনিব লাগে। মোৰ মা দেউতা যদি আজি ইমান দুখত থাকিব লাগে, বহুত আমাৰ দুখ লাগে। সেইকাৰণে পৰিৱৰ্তনটো আনিব লাগিব। যদি আজি কৰাপশ্যন নকৰে, শোষণ নকৰে, আমাৰ মা দেউতা কষ্ট কৰিব নালাগিব, ভালকে চলিব পাৰিব। বজাৰৰ ওচৰতে গ'লে দেখা পায় দুমুঠা চব্জি লৈ আমাৰ মাসকলে বহি থাকে বজাৰত। এই 2 মুঠা চব্জি বিক্ৰী কৰিলে 10 টকা পাব, 10 টকাত মাত্ৰ 1 গিলাচ চাহ পায়। এইটো দি কেনেকে ভাত খাব? এনেকুৱা অৱস্থাত আছে। আৰু সেই মানুহবিলাকক 17 বছৰে আগ্ৰামাই ঠগাইছে। আৰু সেইকাৰণে ৰাইজ আমাৰ সময় আহিছে, পৰিৱৰ্তন আনিব লাগে, ভাল চৰকাৰ আনিব লাগে, ভাল শাসন আনিব লাগে, দুখীয়া গৰীব সকলোৰে এটা চৰকাৰ আনিব লাগে, আৰু আমাৰ অঞ্চলৰ উন্নয়ন আনিব লাগে। এইখিনি কাম কৰিবলৈ অনুৰোধ কৰিছোঁ। সদৌ শেষত পুনৰ আপোনালোক সকলোকে ধন্যবাদ জনাই 10 তাৰিখে চবে ট্ৰেক্টৰৰ ছবিত ভোট দি ইউপিপিএলক জয়যুক্ত কৰাই এইটোকে আহ্বান কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। বেশি মতো তোমার